কিন্তু 1 ঘণ্টা কভাৰ কৰি গুচি আহিব ফটাফট খাব গুচি আহিব কাৰণ এই আমখিনি দিওঁতে এজন মানুহ লাগিব আমি দুজনে বাৰু বছৰ যে বড়ো চুক্তি আজিৰ দিনটোতে দিল্লীত স্বাক্ষৰিত হৈছিল আজিৰ এই সুন্দৰ দিনটোতে এই দুইটা সংগঠন আমাৰ মাজলৈ শান্তিৰ পথ বিচাৰি আমাৰ মাজলৈ উভতি আহে ইয়াৰ মাজত কাৰ্বি আংলং তেওঁলোকৰ সাহায্যসমূহ আৰ্থিক সাহায্যসমূহ বিতৰণ কৰা হ'ব গতিকে সকলোকে আসনত থাকিবলৈ অনুৰোধ জনালোঁ লগতে আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকল তথা নিমন্ত্ৰিত অতিথিসকল এই বিশেষ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত সভাত উপস্থিত থাকি আমাক উৎসাহিত কৰাৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় বিশেষভাৱে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মঞ্চত উপবিষ্ট মাননীয় মন্ত্ৰী শ্ৰীযুত অশোক সিংহাল ডাঙৰীয়া মিটি আৰু মুখ্য কাৰ্যবাহী युवा साहित्य परिषदर कार्यवाही मुख्य कार्यवाही বিষয়া শ্ৰীযুত জীবন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া তামুলপুৰ আৰু তামুলপুৰ সশস্ত্ৰ সংগঠন মূল খুঁটিলৈ উভতি অহাৰ পিছত শান্তি চুক্তিৰ জৰিয়তে পাহাৰত শান্তিৰ বীজ আৰু চাওঁতে চাওঁতে আজি এটা কথাত আমি নিশ্চিত হৈছোঁ যে অসমৰ জনজাতীয় আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহৰ মাজত যি এক সশস্ত্ৰ সংগ্ৰামৰ ধাৰা গঢ়ি উঠিছিল সি আজি এক প্ৰকাৰ সমাপ্ত হৈছে আজি যদি আমি ইয়াত দেখা পাওঁ আমাৰ ৰাভা নেশ্যনেল ৰিভলিউচনাৰী ফ্ৰণ্ট আছে নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অফ বেংগলী আছে নেশ্যনেল সান্তাল লিবাৰেশ্যন আৰ্মি আছে আৰু আদিবাসী ড্ৰেগন ফাইটাৰ এই গোটেই গ্ৰুপবিলাক বা এই সংগঠনবিলাক আছিল ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহৰ ভিতৰৰ পৰা আৰম্ভ হোৱা একোটা সশস্ত্ৰ সংগ্ৰামী সংগঠন আজি অসমত গোৰ্খা লোকসকলৰ যিমান সমস্যা আছিল সেই গোটেই সমস্যাবিলাক আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ যেতিয়া সমস্যা সমাধান হয় তেতিয়া সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজনীয়তাও নোহোৱা হৈ পৰে দীৰ্ঘদিন ধৰি গোৰ্খা লোকসকলক বিদেশী নৌকীসকলৰ সমস্যা সমাধান আৰু আমাৰ বেংগলী আৰু আদিবাসী সংগঠনসমূহৰো সমস্যাবিলাক আমি সমাধান কৰি তেওঁলোককো আমি ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতাই আনিছোঁ খুব কম দিনৰ ভিতৰতে আদিবাসী আন সংগঠন কেইটাৰ লগতো আমি আলাপ আলোচনাৰ মাজেৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰি তেওঁলোকৰ লগতো এখন শান্তি চুক্তি স্বাক্ষৰ কৰাৰ বাবে আমি কাম কৰি আছোঁ যাতে অসমত কোনো যুৱকে অশান্তিত থাকিব নালাগে বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত কেতিয়াবা যে AK-47 নাম আপোনালোকে শুনিছিল পাহৰি যাওক পিস্তল ৰিভলভাৰ এই শব্দবিলাক কোনোবাই পাতিলেও নাপাতিব এইবিলাকৰ পৰা 20 কিলোমিটাৰ 30 কিলোমিটাৰ দূৰত গুচি যাব কাৰণ এই ৰাস্তাই আমাৰ যাতে জীৱনত দ্বিতীয়বাৰ ভুল পথত যাবৰ বাবে আমাক নিশিকায় এই কথাবোৰ আমি পাহৰি যাব লাগিব আৰু আমি কিহত মনোনিৱেশ কৰিব লাগিব আমাৰ জাতিটোৰ বিকাশৰ বাবে অৰ্থনৈতিক বিপ্লৱত আমি মনোনিৱেশ কৰিব লাগিব আজি আমি ইয়াত যিটো আঁচনিৰ পৰা আপোনালোকক অলপ সহায় আগবঢ়াইছোঁ সেই আঁচনিটোৰ নাম দিছোঁ স্বাৱলম্বন আজি আমাৰ অসমত আটাইতকৈ যদি অভাৱ আছে সেইটো হ'ল কি এণ্টাৰপ্ৰেনিয়ৰশ্বিপ উদ্যমিতা পিস্তল লৈ গৈ আমি কাম কৰিব পাৰোঁ AK-47 ল'ব পাৰোঁ কিন্তু গাঁৱত থকা খালী মাটিডোখৰত
আমি ট্ৰেক্টৰ চলাই উৎপাদন কৰিব নোৱাৰোঁ। আমাৰ ছোৱালীয়ে বন্দুক লৈ পেলাই মাইনমাৰ গৈ পাইছে, কিন্তু ঘৰত বহি থকা তাঁতশালখনত আমি কাপোৰ বৈ সেই কাপোৰেৰে আমি ব্যৱসায় কৰিব নোৱাৰোঁ। মোক ল'ৰাবিলাকে লগ পালে কয়, ছাৰ এতিয়া আমি কি কৰিম? আৰে গোটেই পৃথিৱীখন অপেক্ষা কৰি আছে। অসমত 4 লাখ কোটি টকাৰ ব্যৱসায় হয় বছৰত। গোটেই বস্তু বাহিৰৰ পৰা আহে, আমি একো উৎপাদন নকৰোঁ। একো বুলি ক'লে ভুল হ'ব, যে হয় একো শব্দটো আল্টিমেট হৈ যাব, কিন্তু মেক্সিমামে আমি উৎপাদন নকৰোঁ। যিসকলে শ্ৰীৰামপুৰ বক্সিহাটক বহুত ভাল কৰি চিনি পাৰিকেইটা আৰু কয়লাকেইটা পঠাবৰ কাৰণে আমি দিনটো সংগ্ৰাম কৰি থাকোঁ। আজি অসমৰ পৰা অৰ্গেনিক খেতি আমি কিয় বাহিৰত পঠাব নোৱাৰোঁ? আৰু সেই কামখিনি যদি আমি কৰিব পাৰোঁ, তেতিয়াহে আমাৰ জাতিটো আগবাঢ়িব। মাৰোৱাৰীৰ পৰা কালেকশ্যন কৰি বিহাৰীক ধমকি দি এই কামেৰে কোনো জাতি আগবঢ়া নাই আজিলৈকে। তেনেকৈ জাতি আগ নাবাঢ়ে। কোনোবাই কষ্ট কৰি ব্যৱসায় কৰিছে, তাৰ দোকানত গৈ ডকা হকা দি চান্দা তোলা। আৰে বাবা, সি কষ্ট কৰি পইচা 2 টকা ইনকাম কৰিছে, তাক গৈ ধমকি দি আমি টকা, আমাৰ অধিকাৰ কি আছে? সিটো 3টা ল'ৰাক চাকৰি দি ৰাখিছে, তাৰ দোকানত 5টা ল'ৰাই কাম কৰিছে, সেই 5টা ল'ৰাৰ ঘৰ চলে সেই টকা দি। আমি তাক ধমকি দিম, আৰু কোনে ধমকি দিম? যোনে এজনকো আমি চাকৰি দিয়া নাই, যোনে এজনকো আমি মাহৰ মূৰত কেইটকামান টকা উপাৰ্জনৰ ৰাস্তা দেখুওৱা নাই। কোনোবাই ভাল দোকান এখন দিলে আমাৰ লাগে ইয়াৰ পৰা টকা তুলিব লাগে। আৰে তাকতো গৈ মালা পিন্ধাব লাগে যে আপুনি ভাল দোকান এখন দিছে, 6জন ল'ৰাক চাকৰি দিছে। তেওঁলোকক মানুহে ডকা হকা দি চান্দা তুলিব লাগে নে? তেওঁলোকক গৈ বড়ো জাতিৰ যদি কিবা সমস্যা, আমি সাহিত্য সভা, কাৰ্বিৰ সামাজিক সংগঠনে আগবাঢ়ি যাব। এতিয়া সময় হৈছে জাতীয় সমস্যা সমাধানৰ দায়িত্ব সামাজিক সংগঠনক গতাই দিয়া, আৰু আমি নিজে জীৱনৰ যিমানকেইটা বহুমূলীয়া বছৰ আমি হেৰুৱালোঁ, সেই বহুমূলীয়া বছৰকেইটা উভতাই আনিবৰ কাৰণে অৰ্থনৈতিক সংগ্ৰামখনত নামি পৰে। DGP মহন্ত ডাঙৰীয়াই কৈছে যে আপোনালোকে বেয়া কাম নকৰিব, আমি চকু নাৰাখিম। মইতো পুলিচৰ কাম, বেয়া কাম কৰিব নালাগে, আপোনালোকৰ ওপৰত চকু ৰাখিম, এইটো পুলিচৰ কাম। মই আপোনালোকৰ ওপৰত চকু ৰাখিম কেইজনে ভাল কাম কৰি আছে। ভাল কাম কৰা কেইজনৰ ওপৰত মোৰ চকু থাকিব, যাতে মাতি আনি আৰু ভাল কাম কৰিবৰ বাবে উৎসাহ যোগাব পাৰোঁ। পুলিচ আৰু আমাৰ কথা বেলেগ, পলিটিচিয়ানৰ কথা বেলেগ। পুলিচে বেয়া কাম কৰা মানুহখিনিক চকু ৰাখিব, আৰু প্ৰমোদ বড়ো, মই, অশোক সিংঘাল, জীৱন কোঁৱৰ আমি ভাল কাম কৰাখিনিৰ ওপৰত চকু ৰাখিম, যাতে তেওঁলোকক আদৰ্শ হিচাপে দেখুৱাই দি আৰু 10জনক আমি ক'ব পাৰিম, চোৱা এই ল'ৰাজনে জংঘলত ঘূৰি ফুৰিছিল, উভতি আহিলে, মাত্ৰ 1.5 লাখ টকা হাতত দিছিলোঁ, আজি সি 20 লাখ টকাৰ মালিক। যিকেইজনে তেনেকুৱা উদাহৰণ দেখুৱাব পাৰিব, তেওঁলোকৰ প্ৰতি মোৰ সদায় চকুটো থাকিব। তেওঁলোকক আমি চাই থাকিম, কাৰণ তেওঁলোকক চাই থাকিলে আমিও প্ৰেৰণা পাম। গতিকে আমাৰ দৃষ্টি থাকিব সেই ল'ৰাকেইজনৰ ওপৰত, যিকেইজনে 1.5 লাখ টকা হাতত লৈ অহা 2 বছৰ 3 বছৰৰ ভিতৰত 20 লাখ টকাৰ মালিক হ'ব পাৰে, আৰু 10জন ল'ৰাক নিজৰ জেগাত চাকৰি দি পেলাই অন্তত জীৱনত সফল হ'লো বুলি দাবী কৰিব পাৰে। আপোনালোকৰ প্ৰতি আমাৰ শুভেচ্ছা থাকিব। সৰু ল'ৰাক যিকেইটা ইয়াত, আৰু আজিৰ মূৰ্খা যুৱক যুৱকে যিটো সংগঠন আৰম্ভ কৰিছে, আৰু তিৱা যুৱকে যি তিৱা লিবাৰেশ্যন আৰ্মি বুলি সংগঠনৰ আৰম্ভ কৰিছে, তেওঁলোকেও চৰকাৰক অস্ত্ৰ শস্ত্ৰ জমা দিয়ে। আজিৰ মুহূৰ্তত আমি এটা কথা অত্যন্ত আনন্দৰ সৈতে ক'ব পাৰোঁ যে জনজাতীয় লোকসকলৰ আৰু কোনো সংগঠন এতিয়া আলোচনাৰ বা চৰকাৰৰ শান্তি আলোচনাৰ সীমাৰেখাৰ বাহিৰত নাই। সকলোৱে আলাপ আলোচনাৰ মাজলৈ উভতি আহিছে।
অসমৰ দুটা সংগঠন আলফা আৰু KL দুটা সংগঠনে এতিয়াও আলোচনাৰ মঞ্চৰ পৰা বাহিৰত আছে আৰু আপোনালোকে আলফাৰ ক্ষেত্ৰত যি সৰুকৈ পদক্ষেপবিলাক আৰম্ভ হৈছে সেই বিষয়ে আপোনালোক অৱগত KLৰ লগতো আমি শান্তি চুক্তি বা শান্তি ৰাস্তা এটা বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছোঁ মই আশাবাদী যে অসমখনলৈ শান্তিৰ উপযোগী একেবাৰে স্থায়ীভাৱে মই আগতে কৈছোঁ যে